বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত। শুকুৰবাৰে নিশা প্ৰায় 7 বজাত বন বিভাগৰ লোকে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কুমাৰীকাটা বন আঞ্চলিক কাৰ্যালয়ৰ সন্নিধস্থ চাহেটোপা গাঁৱত কুমাৰীকাটা বন বিভাগ আৰু 24 নং SSBৰ গাইডাং চকস্থিত এটা দলৰ সহযোগত চোৰাংভাৱে কাঠ কঢ়িয়াই অনা AS01 EC 8107 নম্বৰৰ এখন টাটা মোবাইল গামেৰিকছ কঢ়িয়াই আনি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়। গাড়ীৰ চালকগৰাকীয়ে বন বিভাগ আৰু SSBৰ লোকসকলক দূৰৰ পৰাই দেখা মাত্ৰকে এন্ধাৰৰ সুযোগ লৈ গাড়ীখন এৰি পলাই যাবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে বন বিভাগৰ বিষয়া বীৰেন্দ্ৰনাথ বৰুৱাই। নিশাই বন বিভাগৰ লোকে টাটা মোবাইল সহ গামাৰী গছৰ কুণ্ডাখিনি কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ আনে। উল্লেখ্য যে জব্দকৃত কাঠ আৰু গাড়ীখনৰ মূল্য বন বিভাগৰ লোকে জানিব দিয়া অনুসৰি প্ৰায় 2.5 লক্ষাধিক টকাৰ হ'ব। এই সূত্ৰে গম পাওঁ যে এটা অবৈধ কাঠ টাটা মোবাইলত বজাৰ কৰি লৈ আনি থকা অৱস্থাত আমি পিছা কৰি আমি খেদি আমি চাহেবটোপা নামৰ গাঁৱত আটক কৰোঁ। আটক কৰি আমি কুমাৰীকাটা বন কাৰ্যালয়লৈ লৈ আনো। কি কাঠ আছিলে গাড়ীখনত? এই গাড়ীখনত গমাৰি কাঠ আছিল। প্ৰায় কাঠ 50,000 টকা মানৰ আৰু গাড়ীখন 2 লাখ টকা মানৰ মূল্য হ'ব। কি গাড়ী? টাটা মোবাইল। কাৰোবাক ধৰিছে নেকি? নাই, আমি যি সময়ত ডিটেক্ট কৰিছিলোঁ সেই সময়ত ড্ৰাইভাৰজন পলাতক অৱস্থাত আছিল।